পিনে আছে চকৰি ফেটি কিমান ওচৰৰ পৰা Good morning from Guwahati. So hello guys, welcome back to my channel once again. মই নুৎপল আৰু আপোনালোকে চাই আছে এনকাউণ্টিং মাইলছ। মই কালি আহি পাই গ'লো গুৱাহাটী আৰু এতিয়া মই গৈ আছোঁ চিৰিয়াখানা চাব গৈ আছোঁ। পুৰা ধামাকাদাৰ ব্লগ কৰিব চেষ্টা কৰিম আৰু আপোনালোকে ব্লগটো লাষ্টলৈকে চাই থাকিব। আমি এতিয়া গাড়ীত উঠিলোঁ আৰু এতিয়া গাড়ীত গৈ আছোঁ। আমি এতিয়া ৰোড ক্ৰছ কৰিবলৈ গৈ পাই গ'লো চিৰিয়াখানা। গাইজ আমি ফাইনেলি পাই গ'লো চিৰিয়াখানা পাই আহিছোঁ আৰু টিকেট তাৰপিছত সকলোখিনি দেখাই আছোঁ। গাইজ আমাৰ পিনে টিকেট কোটা হৈ গ'ল। এতিয়া ডাইৰেক্ট সোমাই যাওঁ। এই মানে যিটো ইয়াত সুন্দৰ পৰিৱেশ লাগিছে, একদম শান্তি এটা পৰিৱেশ, একদম আৰু পিনে গছ গছনি একদম গাইজ এইপিনে পুৰা পাৰ্ক চাৰ্ক আছে। আজি কেনেকুৱা লাগিছে? আল্টিমেট একদম পুৰা আল্টিমেট লাগিছে, সুন্দৰ পৰিৱেশ। তো এই ফাৰ্ষ্ট টাইম আহিছে এবাৰ, একদম সুন্দৰ পৰিৱেশ। এবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ গুৱাহাটী, ফাৰ্ষ্ট টাইম এবাৰ চিৰিয়াখানা ফাৰ্ষ্ট টাইম আহিছোঁ। একদম ভালকৈ পুৰা চাই গৈ আছোঁ আমি ওপৰলৈ। এইটো হৈছে ময়ূৰ পক্ষী। আছে বগা শগুন। গাইজ এইপিনে আছে বগা শগুন। আজি ফাৰ্ষ্ট টাইম দেখিছোঁ ইমান ডাঙৰ কাছ। চৰাই ৰূপালী দৰি, কি এইটো হৈছে ৰূপালী দৰি। গাইজ চৰাই মানে চৰাই জীৱ জন্তু এইবোৰ মানে ফাৰ্ষ্ট টাইম নাম শুনি আছোঁ। চ' গাইজ এইটো হৈছে জিৰাফ। চাওক মই জুম কৰি দেখাই দিছোঁ, ওচৰত গৈ আছোঁ। গাইজ এইপিনে পুৰা ঘাঁহ চাহ খাই আছে, পুৰা একদম গছৰ ভাত চাত খাই আছে। এইপিনে এইটো জিৰাফ কিমান ওখ, মানে মোৰ নিচিনাটো 4-5টামান মানুহ হ'ব। এতিয়া গৈ আছোঁ এইপিনে আগলৈ গৈ আছোঁ। আল্টিমেট ভিউ গাইজ, নেক্সট লেভেল। মজা লাগিছে মোৰ, একদম বেলেগ ফিল। এইটো চাওক গাইজ, সেইটো হৈছে ঘৰিয়াল। একদম পিনে আছে বান্দৰ, ধুনীয়াকৈ কিবা কিবি খাই আছে। মানে কিতাপে পত্ৰই পাই থাকোঁ চিৰিয়াখানা একদম জীৱ জন্তু এইবিলাক মানে বহুত পঢ়িছিলোঁ শুনিছিলোঁ, আৰু এতিয়া ফাইনেলি নিজ চকুৰে নিজৰ সন্মুখত এইপিনে দেখি আছোঁ। এইপিনে জন্তু কিমান ওচৰত আছে, এইপিনে হৰিণ, এইপিনে মই। আমি এতিয়া এইপিনে ওপৰলৈ গৈ আছোঁ আৰু এইপিনে আছে গাইজ, এইপিনে আছে চব অজগৰ সাপটো মই ভালকৈ দেখাই দিছোঁ। চকৰি ফেটি এইপিনে আছে চকৰি ফেটি। ভয় লাগি আছে। আৰু এইপিনে আছে অজগৰ সাপ। চাওক তো গাইজ, চাওক এইটো হৈছে অজগৰ। ওচৰৰ পৰা ইয়াত আৰু মোৰ পিছপিনে আছে এইপিনে অজগৰ সাপ। তো মানে বহুত ভয় লাগি আছে। বয়স না থাকে ইয়াত ডিউটি। আচ্ছা, বাঘ চাক থাকে নাই? তুমি না যায় আচ্ছা, ঠিক আছে, ধন্যবাদ। আমি এতিয়া গৈ আছোঁ বাঘ সিংহ চাবলৈ। আমাৰ ককা এজন মানে এজন চিকিউৰিটি হয়, চিকিউৰিটিজনক সুধিলোঁ কোনপিনে যায়, ক'ত আছে। তো এতিয়া আমি গাইজ গৈ আছোঁ। আৰু गाइस हम अभी चिड़ियाखाना में घूम रहा है, तो बहुत सारे एनिमल्स देख ली एंड बहुत अच्छा लोकेशन है। एंड एक बार सब लोग यार फॉरेस्ट डिपार्टमेंट के गाड़ी ये। तो गाइस हम लोग अभी जा रहा है तो टाइगर देखने के लिए। तो वीडियो को लास्ट तक देखते रहना, तो मज़ेदार वीडियो होने वाला है। तो अभी तक भी चैनल सब्सक्राइब नहीं कर रहा है, उन लोगों को बोल रहा हूँ प्लीज़ सब्सक्राइब कर दो चैनल को। एंड बहुत मेहनत कर रहा है ये। সেইটো হৈছে বাঘ আৰু আপোনালোকে জুম কৰি এইপিনে। চ' গাইজ চাওক এইটো হৈছে সিংহ। চাওক কিমান ওপৰত আছোঁ আমি। আহি ওপৰৰ পৰা এটা 360 ভিউ চাই লওক। হৰিণ চৰিণ এইপিনে মোৰ পিছপিনে আছে সকলোখিনি। তো গাইজ চাওক এইপিনে কিমান হৰিণ আছে চাওক। এইপিনে গড়, এইপিনে চব কি ধুনীয়াকৈ
ধুনীয়াকৈ ঘাঁহ চাহ খাইছে ইমান ওচৰৰ পৰা এইটো গড় আৰু এইখনৰ এইটো চিলাই আছোঁ মই তো আল্টিমেট লাগিছে গাইজ আমি এতিয়া গৈ আছোঁ ওপৰলৈ আৰু এইপিনে চাওঁ ইমান ওখ চিৰি হয় পিনে তো গাইজ আমি এতিয়া গৈ আছোঁ ওপৰত কি আছে গম নাপাওঁ পিনে বহুত আমি ওপৰত আহিবলৈ পাই গৈছোঁ আৰু এইপিনে আছে কিবা কিবি চৰাই হয় এইটো হিমালয়ান গ্ৰিফন শগুন তো টাইম ঘূৰি মেলি অলপ ইয়াতে অলপ চলপ বহিছোঁ একদম পূৰা মজা ফিল লৈ আছোঁ ধুনীয়া ধুনীয়া বতাহ চতাহ মাৰি আছে ইয়াতে পূৰা ফটো শ্বুট কৰিলোঁ গাইজ ৰুমৰ পৰা ৰাতিপুৱাই ওলাই মেলি আহিলোঁ এতিয়া বহুত ভোক লাগিছে আৰু এতিয়া জুচ চুচ চাই মেলি চাওমিন অৰ্ডাৰ দিছোঁ এইপিনে চাওমিন খাই লওঁ ডাইৰেক্ট লগ পাই আছোঁ গতিকে মই আছোঁ গুৱাহাটী তাত আমাৰ এইপিনে গোটেই সম্পূৰ্ণ চোৱা মেলা হৈ গ'ল এইপিনে গৈ আছোঁ তলত মানে কোনপিনে যায় ৰাস্তাই পাহৰি গ'লোঁ চ' আমি এজন পুলিচাৰ আছিলে পুলিচাৰজনক সুধি ল'লোঁ গতিকে আমি এইপিনে গৈ আছোঁ আৰু বেছি দীঘল কৰি থাকোঁ ভিডিঅ'টো এণ্ডিং কৰি আছোঁ বেলেগত জংঘলৰ মাজেদি গৈ আছোঁ মজা লাগিলে সুন্দৰ মজা চ' গাইছ এতিয়া টাইম হৈ আছে এটা আমাৰ মানে অহা বহুত টাইম হ'ল আমি 9টা বজাতে আহিছিলোঁ এতিয়া গোটেই চিৰিয়াখানাখন চালোঁ বহুত মানে মজা লাগিলে আজি আহি পেলাই একদম কেনেকুৱা কিবা কি কৰিবা আজি নেক্সট লেভেল লাগিলে একদম আল্টিমেট লাগিছে বহুত নেদেখা বস্তু মানে টিভিয়ে মোবাইলে দেখি আছিলোঁ চিকৰি চ' আজি নিশ্চয়কৈ একদম দেখিছোঁ বেছি দীঘল কৰি নাথাকোঁ এটা আছিলে আজি ব্লগ আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কেনেকুৱা পালে কমেণ্ট কৰিব আৰু যদি নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব চ' গাইজ বাই বাই